49 যে TMPK জন্ম দিৱস আজিৰ এই সভাৰ জৰিয়তে আপোনালোকে কি কিবা কৰা লোৱা হৈছে যে যুৱ চামৰ কাৰণে? নমস্কাৰ। 49তম টাকাম মিচিং পইণ্ট কাবাং প্ৰতিষ্ঠা দিৱসটিৰ লক্ষ্য ৰাখি আজি আমি দিনজোৰা কাৰ্যসূচী এটা লৈছোঁ। তাৰ মাজতে আমাৰ যোৱাকালিও আমাৰ ফুটবল কম্পিটিশ্যন প্ৰাইজ মনি ফুটবল কম্পিটিশ্যন হৈছিল। তাতো আমাৰ কালি ফাইনেল খেলোঁ শেষ হ'ল। আজি তাৰিখত আমি 49তম প্ৰতিষ্ঠা দিৱসটিৰ সংগতি ৰাখি আমি আজি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। এতিয়া অলপ পিছতে আমি ষ্টাৰ্ট কৰিম আমাৰ মিচিং ট্ৰেডিশ্যনেল ডেন্স আনুনিতম ঐনিতম কম্পিটিশ্যন আছে আৰু বহুতো আমাৰ কলা কৌশলীকেইটা ইয়াত আমাৰ উপস্থিত হৈছে, আপোনালোকেও দেখা পাইছে নিশ্চয়। সেয়েহে আৰু মই চমকং ভাংগ কাবাঙৰ টাকাম মিচিং পইং কাবাঙৰ ছেক্ৰেটাৰী হয়। মোৰ অঞ্চলখনত 15টা গাঁও সমিতি আছে। এই 15টাতে আজি উলহ মাৰহেৰে দিনজোৰা কাৰ্যসূচী লৈ সিহঁতে TMPK প্ৰতিষ্ঠা দিৱসটি সুন্দৰভাৱে উদযাপন কৰি আছে। আৰু আজি কালি যে ফুটবল কম্পিটিশ্যন দিয়া হৈছিলে, ফাইনেল কোনটো পাৰ্টিয়ে পাব? আমাৰ কালিৰ ফাইনেল ফুটবল পাৰ্টিৰ কম্পিটিশ্যনত আমাৰ চিলচাং FCয়ে ফাইনেলটো বিজয়ী হৈছে। তেনেধৰণৰ কামবোৰ আপোনালোকে কিমান দীঘল দিন লৈ যাব বুলি ভাবে? আমি বৰ্তমানো কৰিম বা অনাগত দিনবোৰতো যদি ভগৱানে কুশলে ৰাখে তেতিয়াহ'লে আমি সমাজৰ কাৰণে নেতৃত্ব লৈছোঁ আৰু সমাজৰ কাৰণে আমি মিচিং জাতিটোক বিশ্ব দৰবাৰৰ কেনেকৈ লৈ যাব পাৰিম এই চেষ্টাৰে আমি কামবোৰক আগুৱাই লৈ গৈ আছোঁ। আমি যে আজিৰ দিনত যিহেতু ফুটবল তেনেধৰণৰ খেলবোৰ আমাক প্ৰয়োজন বুলি কয়, আপোনালোকে কিমান প্ৰয়োজন বুলি ভাবে? আমিতো সঁচাকৈ ফুটবলটো আমি বহুত প্ৰয়োজনবোধ খেল বুলি ভাবোঁ। আজিকালি ল'ৰাকেইটা কিন্তু ইমান ইম্পৰ্টেণ্ট নিদিয়ে হ'লেও আমাৰ অঞ্চলখনত এই বছৰৰ পৰা কোচিং লৈ প্ৰতিটো গাঁৱতে কোচিং লৈ পেলাই আমি উন্নত ধৰণৰ ফুটবল খেল প্ৰদৰ্শন কৰিব পাৰিছোঁ বুলি আমি ভাবিছোঁ। আৰু আজিৰ দিনত আমাৰ যুৱ চাম সৰু ল'ৰাবোৰে যিটো মোবাইল কিছু গেমবোৰত ব্যস্ত হৈ আছে, তাৰ বিষয়ে কি মেছেজ দিব খোজে আপুনি? মই সেইকাৰণে মোৰ ব্যক্তিগত আহ্বান, যিহেতু ফুটবল খেলখন শৰীৰটোৰ কাৰণে সুন্দৰ খেল, সেয়ে এয়া মোবাইল গেম আমুক তামুক নকৰাকৈ আমি সুন্দৰভাৱে সুন্দৰ এটা ফিল্ডত মনটো ভাল লগাকৈ আশাক চুব পৰাকৈ আমাৰ যুৱ প্ৰজন্মই আগুৱাই যাওক, তাৰে কামনাৰে আমি কাৰ্যসূচীবোৰ হাতত লৈ কামবোৰ কৰি গৈ আছোঁ। আপোনালোকে TMPK হিচাপে তেনেধৰণৰ কোনটো পদক্ষেপ লৈছে যে আমাৰ আহি থকা যুৱ চামক যে উন্নতিলৈ আনিবৰ কাৰণে? আমিতো বহুতটা বস্তু লৈ আছোঁ, যেনেকৈ আমাৰ স্কিল ডেভেলপমেণ্ট বা অৰ্থনৈতিকভাৱে আমি কেনেকৈ সবলীকৰণ হ'ব পাৰিব, এইকেইটাক আমি কাৰ্যসূচী হাতত লৈছোঁ আৰু বিভিন্ন ধৰণৰ আমি কাৰ্যসূচীবোৰ হাতত লৈ কামবোৰ কৰি গৈ আছোঁ। আজি যিহেতু TMPKৰ 49 বাৰ্থডে, এইটো আজি কেনেধৰণৰ পালন কৰা হৈছে এইটো? নমস্কাৰ। আজি আমাৰ টাকাম মিচিং পইণ্ট কাবাঙৰ 49তম 49 ফাউণ্ডেশ্যন ডে। এই ফাউণ্ডেশ্যন ডে আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। আজিৰ দিনটোলৈকে 49 বছৰ হৈছে আৰু এই 49 বছৰৰ আগত আমি আঞ্চলিক বেচিছ আৰু জিলা বেচিছত ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰিছিলোঁ। কিন্তু এইবাৰ আমাৰ চেণ্ট্ৰেল আৰু জিলা কমিটিৰ নিৰ্দেশক্ৰমে প্ৰত্যেক গাঁওসমূহত আঞ্চলিক ভিত্তিকৰ যিটো গাঁওসমূহত প্ৰত্যেক গাঁৱতে পাতাৰ কাৰণে আয়োজনৰ কাৰণে আমাক নিৰ্দেশ দিলে আৰু সেইমতে আমি আমাৰ প্ৰত্যেক গাঁৱত আজিৰ দিনটো টাকাম মিচিং পইণ্ট কাবাং ফাউণ্ডেশ্যন ডেটো পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আৰু ইয়াৰ আমি ক'ব লাগিব যে আমি ততাতৈয়াকৈ আমাৰ ইয়াত 6খনমান গাঁও একেলগে টোপকাই আমি পাতিছোঁ আৰু আমি এই পাতাৰ উপলক্ষে আমি মূল কাৰণ আছে যে অহা বছৰ 50 বছৰ হ'ব আমাৰ টাকাম মিচিং পইণ্ট কাবাঙৰ সোণালী জয়ন্তী হ'ব। এই সোণালী জয়ন্তীৰ আখৰা হিচাপে, কাৰণ যিহেতু আমাৰ জনামতে টাকাম মিচিং পইণ্ট কাবাং 1971 চনৰ আজিৰ দিনটোত 16 অক্টোবৰত জন্ম হৈছিল আৰু এই জন্ম স্থানতেই আমাৰ সোণালী জয়ন্তী পাতিবৰ কাৰণে যুঁজাক চলি আছে। আমি এতিয়াৰ পৰাই আখৰাটো চলাই আছোঁ আৰু আমি জাক জমকতাৰে অহা বছৰ এই দিনটিত 16 অক্টোবৰ দিনা আমি জুলাইত সোণালী জয়ন্তী পাতিবৰ কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। আজিৰ দিনত যিহেতু TMPK জাতিৰ কাৰণে কি কাম আগবাঢ়ি আহিছে, আপোনালোকে কি কাম আগবাঢ়ি আহিছে? হয়, এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে আমি টাকাম মিচিং পইণ্ট কাবাঙে আমি সকলো ক্ষেত্ৰত আমি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতেই আমি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। তাৰ ফলস্বৰূপে আমি মূল এজেণ্ডা হিচাপে
আমাৰ টাকা মিচিং পইণ্ট কেবাঙে 6 শিডিউল সম্পৰ্কত আমি অৱগত কৰিছোঁ চৰকাৰক আৰু 6 শিডিউল অট'মেটিকেলি আমাৰ চৰকাৰী ঘৰত আছে আৰু পোৱাৰ কাৰণে আমি পাম বুলি আশা কৰি এতিয়ালৈকে আমি ৰৈ আছোঁ। ছাত্ৰ সন্থা হিচাপে আপোনালোকৰ যিহেতু ইউথ চামক কি কিবা কৰা হৈ আছে আপোনালোকৰ? এইটো হৈছে বৰ গুৰুত্বপূৰ্ণ কথা যে আমি ছাত্ৰ সংগঠন হিচাপে আমি আমাৰ যিবিলাক আমাৰ গাঁৱত থকা উঠি অহা চামক কেনেধৰণৰ আমি এখেতসকলক আমি স্বাৱলম্বী, বিশেষকৈ স্বাৱলম্বী ধৰক শিক্ষাৰ ক্ষেত্ৰত আগৰণোৱাৰ কাৰণে আমি এখেতসকলক পৰামৰ্শ আৰু যিটো জীৱন জীৱিকা মানে মানুহে কেনেধৰণৰ আমি অকল চাকৰিকে আশা নকৰি আমি কেনেধৰণৰ খেতি বাতিৰ জৰিয়তে বা অন্যান্য ব্যৱসায় বাণিজ্য সকলো ক্ষেত্ৰতে কেনেধৰণৰ আমি স্বনিৰ্ভৰশীল হ'ব পাৰোঁ তাৰ কাৰণে আমি উঠি অহা চামক আমি অল্টিমেটলি এটা এজেণ্ডা আগবঢ়াইছোঁ যে নিউ পেজ নিউ মুভমেণ্ট আমি নতুন সংগ্ৰাম কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ। আৰু সেইটো কামবোৰ আপোনালোকৰ কিমান আগবাঢ়িছে বুলি ক'ব? ইতিমধ্যে আমাৰ অসমত প্ৰায় বিশেষকৈ জোনাইত বেছি আমি গুৰুত্ব প্ৰদান কৰিছোঁ যিহেতু জোনাইতে আমাৰ মিচিং অধ্যুষিত অঞ্চল হিচাপে আমাৰ ইয়াত বেছি আৰু অসমৰ মানুহ যিমান টাকা মিচিং পৰীক্ষাৰ মানুহ আছে জোনাইকে আশা কৰে সেই আশামতে আমি যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ আৰু নিউ পেজ নিউ মুভমেণ্টৰ যিটো আন্দোলন সেইটো ইতিমধ্যে হৈ আছে আৰু আমি আপোনালোকক অৱগত কৰি ভাল পাওঁ যে আমাৰ এই 15 নৱেম্বৰত চমকং আঞ্চলিকটোত আজি যিহেতু TNPKৰ 49 বাৰ্থডে এইটো আজি কেনেধৰণৰ পালন কৰা হৈছে এইটো? নমস্কাৰ। আজি আমাৰ টাকা মিচিং পইণ্ট কেবাঙৰ 49তম 49 ফাউণ্ডেশ্যন ডে। এই ফাউণ্ডেশ্যন ডে আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ। আজিলৈকে আজিৰ দিনটোলৈকে 49 বছৰ হৈছে আৰু এই 49 বছৰৰ আগত আমি আঞ্চলিক বেচিছ আৰু জিলা বেচিছত ফাউণ্ডেশ্যন ডে অবজাৰ্ভ কৰিছিলোঁ, কিন্তু এইবাৰ আমাৰ চেণ্ট্ৰেল আৰু জিলা কমিটিৰ নিৰ্দেশক্ৰমে প্ৰত্যেক গাঁওসমূহত আঞ্চলিক ভিত্তিকৰ যিটো গাঁওসমূহত প্ৰত্যেক গাঁৱতে পাতাৰ কাৰণে আয়োজনৰ কাৰণে আমাক নিৰ্দেশ দিলে আৰু সেইমতে আমি আমাৰ প্ৰত্যেক গাঁৱত আজিৰ দিনটো টাকা মিচিং পইণ্ট কেবাঙ ফাউণ্ডেশ্যন ডেটো পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। আৰু ইয়াৰ আমি ক'ব লাগিব যে আমি ততাতৈয়াকৈ আমাৰ ইয়াত 6খনমান গাঁও একেলগে টোপকাই আমি পাতিছোঁ আৰু আমি এই পাতাৰ উপলক্ষে আমি মূল কাৰণ আছে যে অহা বছৰ 50 বছৰ হ'ব আমাৰ টাকা মিচিং পইণ্ট কেবাঙৰ সোণালী জয়ন্তী হ'ব। এই সোণালী জয়ন্তীৰ আখৰা হিচাপে কাৰণ যিহেতু আমাৰ জোনাইতে টাকা মিচিং পইণ্ট কেবাঙ 1971 চনৰ আজিৰ দিনটোত 16 অক্টোবৰত জন্ম হৈছিল আৰু এই জন্ম স্থানতেই আমাৰ সোণালী জয়ন্তী পাতিবৰ কাৰণে যুঁজাক চলি আছে। আমি এতিয়াৰ পৰাই আখৰাটো চলাই আছোঁ আৰু আমি জাক জমকতাৰে অহা বছৰ এই দিনটিত 16 অক্টোবৰ দিনা আমি জোনাইত সোণালী জয়ন্তী পাতিবৰ কাৰণে আমি প্ৰস্তুত কৰি আছোঁ। আজিৰ দিনত যিহেতু TNPK জাতিৰ কাৰণে কি কাম আগবাঢ়ি আহিছে আপোনালোকে কি কাম আগবাঢ়ি আহিছে? হয়, এইটো বৰ গুৰুত্বপূৰ্ণ কথা যে আমি টাকা মিচিং পইণ্ট কেবাঙে আমি সকলো ক্ষেত্ৰত আমি ৰাজনৈতিকভাৱে অৰ্থনৈতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে সকলো ক্ষেত্ৰতেই আমি আমাৰ জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আছোঁ। তাৰ ফলস্বৰূপে আমি মূল এজেণ্ডা হিচাপে আমাৰ টাকা মিচিং পইণ্ট কেবাঙে 6 শিডিউল সম্পৰ্কত আমি অৱগত কৰিছোঁ চৰকাৰক আৰু 6 শিডিউল অট'মেটিকেলি আমাৰ চৰকাৰী ঘৰত আছে আৰু পোৱাৰ কাৰণে আমি পাম বুলি আশা কৰি এতিয়ালৈকে আমি ৰৈ আছোঁ।